তোমাক পাবলৈ শকত হ'বলৈ কত যে ভীমকল খালো তোমাকো নাপালো শকত নহলো হাগাতেহে কষ্ট পালো। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ পিছফালে এজোপা জাহাজী কলৰ গছ আছিল আৰু এতিয়া বৰ্তমান জাহাজী কলজোপাত কল লাগিছিল আৰু সেই কলথোক পকিছে। তো আপোনালোকক দেখুৱাই আছোঁ আৰু খাম আজি। পকিছে, গছতে পকি আছে গাইজ, কি ঘৰত নিব লগা হোৱাই নাই, গছতে পকি আছে। ওপৰৰ ৩-৪ আশামান ঘৰত মাই লগাইছিল, কিন্তু এটাই আছে, বাকীখিনি তো পকিছে। আপোনালোকক দেখাই আছোঁ আৰু খায়ো দেখাই আছোঁ কেনেকুৱা। তো এইয়া লুক এট দিছ, এইয়া আপোনালোকে দেখা পাই আছে, তো একদম সুন্দৰভাৱে পকি আছে। দেখা পাই আছে না? এই ঠাৰডালত এনেকৈ লাৰি দিলিয়ে ঠেৰা হৈ ছিঙি যাব। ৱাও ৱাও, এইটো মই কোনো এডিট কৰি বনোৱা নাই। আপোনালোকে দেখা পাইছে আমাৰ চানাও ছিঙিব আহিছে, তো এটা ছিঙি দিয়ে। ৱাও নাইচ। এয়া কল আপোনালোকে দেখিলে, একদম ফ্ৰেছ কল আমাৰ ঘৰৰে গছৰ। ৱাও নাইচ নাইচ গাইজ, কি মিঠা, কি কম আৰু আনবিলিভেবল। কি বজাৰৰ কলৰ দৰে নহয়। বজাৰৰ কলত আজিকালি আপোনালোকে জানেই গেছ দিব, কিবা দি পকাব। এইটো আমাৰ একদম নেচাৰেল গছতে পকা আৰু গছৰ পৰা ছিঙি ফ্ৰেছ কল খালোঁ। আপোনালোকে দেখা পাই আছে সন্মুখতে, আপোনালোকৰ ছিঙিলোঁ আৰু খালোঁ। মজা মজা। আৰু যদি আপোনালোকক লাগে, মই একদম ফ্ৰেছ পকা গছতে পকা কল দি আহিব পাৰিম। মিনিমাম 10 কিলোমিটাৰমান দূৰৰ হ'লে টেনশ্যন নাই, কিন্তু মোক তেল খৰচা দিব লাগিব। ঘৰত যাই কেনে দি থৈ আহিম, 10 টকা জৰা। তো লাগিলে কমেণ্ট কৰিব তলত। আৰু একবাৰ দেখাই দি আছোঁ কলজোপা। এইখিনি আছে, এইখিনি চাইডতটো পকিছে গাইজ, দেখা পাই আছে। আৰু এইফালে থোক লাগি আছে। তো এয়াই এনেই জাষ্ট একচুৱেলি ভিডিঅ'টো বনাই দিলোঁ। কিনো ভিডিঅ' বনাম, এটা নেচাৰেল বস্তুৱে দেখাই দিলোঁ আপোনালোকক। আপোনালোকেতো যিহেতুকে বজাৰৰ পৰাই কিনি খাই বহুতে, তো এনেকৈ পাৰিলে ৰুব জাহাজী কল ঘৰৰ পিছফালে। একচুৱেলি কি আগৰ দিনৰ মানুহবিলাকে কয় জাহাজী কল বোলে ঘৰৰ পিছফালে ৰুব লাগে, কাৰণ জাহাজী কলৰ গছ কি মানুহৰ মাত পাই থাকিলে বোলে বেছিকৈ লাগে গাইজ। তো সেইটো এটা এডভাইচ দিলোঁ, ৰুব আপোনালোকেও আৰু খাব পাৰিব মোৰ দৰে এনেকুৱা হাতীৰ সমান বল হ'ব গাইজ। বন্ধুসকল, আপোনালোকে এটা কথা জানেনে? থলুৱা ফলৰ ভিতৰত আটাইতকৈ ভিটামিন থকা ফল হৈছে কল, আৰু কলৰ ভিতৰত আটাইতকৈ ভিটামিন থকা কল হৈছে মালভোগ কল। এইটো কথা আপোনালোকে জানেনে? আৰু যদি জানে কমেণ্ট কৰিব, আৰু যদি নাজানে শ্বেয়াৰ কৰি দিব, বেলেগেও জানাক।